মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক চাইন এক্সলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচ্য বিষয় হ'ল শ্বসন। শ্বসন বুলিলে আমাৰ উশাহ-নিশাহ লোৱা কাৰ্যই মনলৈ আহে, নহয়নে? কিন্তু আমি উশাহ-নিশাহ লোৱাটো শ্বসনৰ এটা অংশহে মাথোন। গতিকে আহাচোন আজি আমি শ্বসনৰ বিষয়ে সবিশেষ জানি লওঁ। প্ৰথমে আমি জানো আহা শ্বসন কি বা শ্বসন কাক বোলে। যি প্ৰক্ৰিয়াৰ দ্বাৰা দেহকোষবোৰৰ ভিতৰত খাদ্যৰ অণুত নিহিত হৈ থকা শক্তি উন্মুক্ত হয়, সেই প্ৰক্ৰিয়াটোকে শ্বসন বোলা হয়। অৰ্থাৎ বহল অৰ্থত যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা কোষস্থ খাদ্যৰ জৈৱ অণুবোৰ অৰ্থাৎ গ্লুক'জ অক্সিজেনৰ উপস্থিতিত জাৰিত হয়, তাত নিহিত হৈ থকা শক্তিৰ পৰা ফছফেট যৌগ ATPৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণুৰ সৃষ্টি হয়, তাকে শ্বসন বোলে। আমি ইয়াত এটা শব্দ পালোঁ, জাৰিত হোৱা বা জাৰণ ঘটা। তোমালোকে জানা যদিও সোঁৱৰাই দিছোঁ। জাৰণ মানে হ'ল কোনো পদাৰ্থত অক্সিজেন যোগ হোৱা। উদাহৰণস্বৰূপে এই শ্বসনৰ লগত জড়িত বিক্ৰিয়াটোলৈ মন কৰা। কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হোৱা মানে এই বিক্ৰিয়াত গ্লুক'জৰ লগত অক্সিজেন যোগ হয় জাৰণ ঘটা দেখা যায়। অৰ্থাৎ এভাগ গ্লুক'জ অণুৰ লগত 6 ভাগ অক্সিজেন যোগ হয়, 6 ভাগ কাৰ্বন ডাই অক্সাইড, 6 ভাগ পানী আৰু বহু পৰিমাণে শক্তি উৎপন্ন হয়। এতিয়া তোমালোকে পোৱা আন এটা নতুন শব্দ হ'ল ATP। এই ATPনো কি? চোৱা, ATPৰ সম্পূৰ্ণ নাম হ'ল এডেনচিন ট্ৰাইফছফেট। ই জৈৱ বিক্ৰিয়াত অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সহ এনজাইম। ই জীৱদেহৰ জাৰণ প্ৰক্ৰিয়াত এটা ফছফেটমূলক এৰি দি এডিনচিন ডাইফছফেট অৰ্থাৎ ADPলৈ ৰূপান্তৰিত হয় আৰু মুক্ত হোৱা ফছফেট বান্ধনিৰ শক্তি জৈৱিক কাৰ্যত ব্যৱহাৰ হয়। এই সমীকৰণটোলৈ মন কৰা। ADP অৰ্থাৎ এডিনচিন ডাইফছফেট যোগ P অৰ্থাৎ ফছফেট শ্বসন কাৰ্যৰ দ্বাৰা ATP উৎপন্ন হৈছে। এতিয়া কথা হ'ল, এই শ্বসন কাৰ্য আমাৰ শৰীৰৰ ক'ত বা কোন অংশত চলি থাকে? তোমালোকে জানাই, আমি জীয়াই থকালৈকে আমাৰ উশাহ-নিশাহ লোৱা কাৰ্য অৰ্থাৎ শ্বাস-প্ৰশ্বাস কাৰ্য চলি থাকে। উশাহত আমি নাকেৰে অক্সিজেন গেছ গ্ৰহণ কৰোঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। এই যে নাকেৰে শ্বাস-প্ৰশ্বাস লোৱা কাৰ্য, এয়া বাহ্যিকহে। আমাৰ শৰীৰৰ আভ্যন্তৰত থকা হাঁওফাঁওতহে এই দুটা হাঁওফাঁও চোৱা। এই হাঁওফাঁওতেই প্ৰকৃততে শ্বসন কাৰ্য সংঘটিত হয়। অৰ্থাৎ আমি খাদ্যৰ পৰা লাভ কৰা গ্লুক'জ ভাগ অক্সিজেনৰ উপস্থিতিত হাঁওফাঁওত জাৰিত হয়, শক্তি উৎপন্ন হয়। অৰ্থাৎ আমি যি দৈনন্দিন আহাৰ খাওঁ, সেই আহাৰত শক্তি সঞ্চিত হৈ থাকে আৰু সেই স্থিতিশক্তি আমাৰ শ্বসন কাৰ্যত ঘটা জাৰণ প্ৰক্ৰিয়াৰে গতিশক্তি লাভ কৰে। ফলত আমাৰ দেহৰ জীৱন প্ৰক্ৰিয়া চলাবলৈ ব্যৱহৃত হোৱা শক্তি উৎপন্ন হয়। তাৰ মানে আমাৰ শৰীৰৰ আভ্যন্তৰত চলি থকা কাৰ্যসমূহৰ বাবেও শক্তিৰ প্ৰয়োজন, যেনে পৰিপুষ্টি, ৰেচন, পৰিবহণ। এই চিত্ৰটোলৈ মন কৰা। এই গোটেইকেইটা কাৰ্য এই চিত্ৰৰ দ্বাৰাই দেখুওৱা হৈছে। তাৰোপৰি প্ৰজনন আদি আমাৰ জীৱদেহত প্ৰত্যেকটো কোষে যি নিৰ্দিষ্ট কাম সম্পন্ন কৰি আছে, সেই কামবোৰ চলি থাকিবৰ বাবেও কোষক শক্তিৰ প্ৰয়োজন আৰু কোষে এই শ্বসনৰ ফলত উৎপন্ন হোৱা শক্তিকেই এই কাৰ্যসমূহত ব্যৱহাৰ কৰে। তদুপৰি আমি খোৱা, শোৱা, পঢ়া-শুনা কৰা, দৌৰা, কাম-বন কৰা, খেলা-ধূলা কৰা আদি দৈনন্দিন ঘটি থকা সকলো কাৰ্যৰ বাবে আমাক যি শক্তিৰ প্ৰয়োজন হয়, সেয়াও এই শ্বসন কাৰ্যৰ পৰা উৎপন্ন হোৱা শক্তি। তাৰোপৰি এই শ্বসনত উৎপন্ন হোৱা শক্তি ভৱিষ্যতৰ বাবেও সঞ্চিত কৰি ৰখা হয়। গতিকে ধৰিব পাৰিছা নিশ্চয়, শ্বসন কাৰ্য আমাৰ বাবে কিমান প্ৰয়োজন। মুঠতে শ্বসন প্ৰক্ৰিয়া অবিহনে জীৱন প্ৰক্ৰিয়াই অচল হৈ যাব। খাদ্যৰ জাৰণৰ ওপৰত নিৰ্ভৰ কৰি শ্বসনক দুটা ভাগত ভাগ কৰা হৈছে, সবাত শ্বসন আৰু আনটো ভাগ হৈছে অবাত শ্বসন। এতিয়া আমি প্ৰথমে সবাত শ্বসনৰ বিষয়ে জানো আহা। সবাত শ্বসন কিছুমান জীৱৰ ক্ষেত্ৰত, বিশেষকৈ প্ৰায়বোৰ প্ৰাণী আৰু উদ্ভিদতে অক্সিজেনৰ উপস্থিতিত
খাদ্যদ্ৰব্যৰ জাৰণ ঘটি অৰ্থাৎ গ্লুক'জ অণু সম্পূৰ্ণৰূপে ভাঙি তাৰ পৰা শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াকে সবাতশ্ৰহণ বোলে। এই শ্ৰহণ প্ৰক্ৰিয়াত শক্তি উৎপাদনৰ লগতে কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী উৎপন্ন হয়। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ল C6H12O6 + 6O2 আৰু উৎপন্ন হয় 6CO2 + 6H2O + ATP। অৰ্থাৎ এভাগ গ্লুক'জ অণু 6 ভাগ অক্সিজেনৰ উপস্থিতিত জাৰিত হৈ 6 ভাগ কাৰ্বন ডাই অক্সাইড, 6 ভাগ পানী আৰু বহু পৰিমাণে শক্তি উৎপন্ন হয়। প্ৰকৃততে এই বিক্ৰিয়াত 38 ভাগ শক্তি অৰ্থাৎ ATP উৎপন্ন হয়। তাৰ মানে এই সবাতশ্ৰহণ বিক্ৰিয়াৰ পৰা আমি বহু পৰিমাণে শক্তি লাভ কৰোঁ। এতিয়া আকৌ প্ৰশ্ন আহিল, এই সবাতশ্ৰহণ ক'ত কেনেকৈ ঘটে? জীৱদেহৰ কোষৰ কোষপৰশত সাধাৰণতে সবাতশ্ৰহণ সংঘটিত হয় যদিও সেয়া আংশিকভাৱেহে। কোষৰ মাইট্ৰকণ্ড্ৰিয়াতহে এই বিক্ৰিয়াটো সম্পূৰ্ণ হয়। এই সবাতশ্ৰহণ 3টা স্তৰত সংঘটিত হয়। সেই স্তৰকেইটা হ'ল গ্লাইকলাইচিছ, ক্ৰেবছ চক্ৰ আৰু ইলেক্ট্ৰন পৰিবহণ শৃংখল। এতিয়া প্ৰথমে আহিল গ্লাইকলাইচিছ স্তৰ। গ্লাইকলাইচিছ মানে হ'ল গ্লুক'জৰ ভাঙন। গ্লাইক মানে হ'ল গ্লুক'জ আৰু লাইচিছ মানে হ'ল ভাঙি যোৱা। অৰ্থাৎ গ্লাইকলাইচিছ স্তৰতে প্ৰথমে 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। এই পাইৰুভেটৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু NADH2 উৎপন্ন হয় আৰু লগতে এচিটেল CoA তৈয়াৰ কৰে। এই এচিটেল CoA ক্ৰেবছ চক্ৰ তৈয়াৰ কৰে, অৰ্থাৎ মাইট্ৰকণ্ড্ৰিয়াত এচিটেল CoA প্ৰৱেশ কৰে। এতিয়া চোৱা ক্ৰেবছ চক্ৰৰ স্তৰ। এই ক্ৰেবছ চক্ৰ স্তৰটো কোষৰ মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। অৰ্থাৎ গ্লাইকলাইচিছ স্তৰত উৎপন্ন হোৱা পাইৰুভেট অণুৱে কিণ্বন প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰি কোষৰ এই মাইট্ৰকণ্ড্ৰিয়াৰ ভিতৰত প্ৰৱেশ কৰে। এই ক্ৰেবছ চক্ৰ স্তৰতে অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু অধিক পৰিমাণৰ শক্তি উৎপন্ন হয় আৰু ইয়াৰ পিছত ইলেক্ট্ৰন পৰিবহণ শৃংখলৰ মাধ্যমেৰে কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে ATP আৰু তাপ উৎপন্ন হয়। তেতিয়াহ'লে আৰু এটা কথা জানিলা, আমাৰ শৰীৰটো যে গৰম হৈ থাকে ইয়াৰ কাৰণ শ্ৰহণৰ জাৰণ বিক্ৰিয়াত উৎপন্ন হোৱা তাপৰ বাবেহে। যিহেতু তোমালোকক পাঠভিত্তিত আলোচনাটো আগবঢ়াব লগা হৈছে, সেইবাবে সবাতশ্ৰহণৰ স্তৰকেইটাৰ মাত্ৰ থুলমূলকৈহে আভাস দিয়া হৈছে। ওপৰৰ ক্লাছত তোমালোকে বহলাই জানিব পাৰিবা। এতিয়া আহোঁ অবাতশ্ৰহণ বিষয়টোলৈ। অক্সিজেনৰ অনুপস্থিতিত হোৱা কোষীয় শ্ৰহণেই হ'ল অবাতশ্ৰহণ। অবাতশ্ৰহণ খাদ্যৰ অসম্পূৰ্ণ জাৰণ হয় সামান্য পৰিমাণৰ শক্তি আৰু কাৰ্বন ডাই অক্সাইডৰ লগতে ইথাইল এলকহল বা লেক্টিক এচিড উৎপন্ন হয়। ইষ্টৰ দৰে কিছুমান অণুজীৱৰ ক্ষেত্ৰত অবাতশ্ৰহণ সংঘটিত হয়। এই বিক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ অণু ভাঙি ইথাইল এলকহল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়। ইয়াত কিণ্বন প্ৰক্ৰিয়াৰে এলকহল উৎপন্ন হয় কাৰণে ইয়াক এলকহলীয় কিণ্বন বোলা হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ল C6H12O6 ইষ্ট কোষত অক্সিজেনৰ অনুপস্থিতিত C2H5OH + CO2 + ATP। অৰ্থাৎ এভাগ গ্লুক'জ অণু ইষ্ট কোষত অক্সিজেনৰ অনুপস্থিতিত জাৰিত হৈ ইথাইল এলকহল, কাৰ্বন ডাই অক্সাইড আৰু কম পৰিমাণে শক্তি উৎপন্ন হয়। আকৌ অতিৰিক্ত পেশীচালনা বা অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ সময়ত প্ৰাণীৰ তথা মানুহৰ পেশীকোষবোৰত অবাতশ্ৰহণ সংঘটিত হয়। পেশীকোষত হোৱা অবাতশ্ৰহণত অক্সিজেনৰ অনুপস্থিতিতেই গ্লুক'জ অণু ভাঙি শক্তি উৎপন্ন হোৱাৰ লগতে লেক্টিক এচিড অণুৰো সৃষ্টি হয়। এই প্ৰক্ৰিয়াত লেক্টিক এচিড উৎপন্ন হয় কাৰণে ইয়াক লেক্টিক এচিড কিণ্বন বোলা হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ল C6H12O6 পেশীকোষত অক্সিজেনৰ অনুপস্থিতিত ৰাসায়নিক বিক্ৰিয়া ঘটি 2C3H6O3 + 2 ATP উৎপন্ন হৈছে। অৰ্থাৎ এভাগ গ্লুক'জ অণু পেশীকোষত অক্সিজেনৰ অনুপস্থিতিত জাৰিত হৈ 2 ভাগ লেক্টিক এচিড আৰু 2 ভাগ শক্তি উৎপন্ন হৈছে। তোমালোকে মন কৰিছা,
আমি কেতিয়াবা অধিক পৰিশ্ৰম কৰিলে বা খেলা ধূলা কৰিলে ভাগৰুৱা হওঁ। তেনেদৰে কেতিয়াবা আমাৰ পেশীত হীৰামূৰীয়া ধৰে। আমাৰ দেহত লেক্টিক এচিডৰ পৰিমাণ বেছি হ'লে এনেবোৰ হোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সবাত আৰু অবাত শ্বসন সম্পৰ্কে জানিব পাৰিলা নিশ্চয়। এতিয়া এই সবাত আৰু অবাত শ্বসনৰ পাৰ্থক্য তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰিবা।